মামাইতো কৈছিলে আমাক, মামাও কৈছিল হাগ্ৰামা ছাৰকে আমি ভোট দিছোঁ। আজি ৩-৪ বছৰ পৰা যিমান দিনৰ পৰা BPF-ক আমি ভোট দিছিলোঁ, তেতিয়া ভোটৰ সময়তো কৈছিল আইমা 10জন সকলোৱে আমাক ভোটটো দিবি। BTC-ৰ আমি এটা পাতো লৰিব নিদিওঁ। এতিয়াতো BTC-ৰ পাত লৰিব নিদিয়া গাঁৱকে লৰাই আছে। তেনেহ'লে আমি কি কৰিম? ক'ত যাম? ল'ৰা ছোৱালীকেইটা এই স্কুলত দিছোঁ, এতিয়া আৰু মাটিৰ কাগজ বা যি কিছু আমাৰ একো নাই। চৰকাৰে কয় দিম দে, মাটিৰ কাগজ দিম, দি সেনা ভোটটো আদায় কৰি ল'লে। ভোটটো আদায় কৰি লোৱাৰ পিছত এতিয়া আমাক মানে জপৰাই আছে। কি কৰিম? আমি ক'ব লগাতো একোৱেই নাই। চৰকাৰৰ ওপৰত দিও না যাবই পাৰি আছোঁ না কিবা কৰিয়ে আছোঁ। তেনেহ'লে আজি কৈ আছে এক কথা, কালি কৈ আছে এক কথা। ল'ৰা ছোৱালীগিলানৰো স্কুল আদি ক্ষতি হৈ আছে। আমাৰো এতিয়া বিধান পেলাব লাগে, ৰুব লাগে। আমাৰো কি হাতত কাম আহে নেকি? তেনেহ'লে আমি কি কৰিম? ক'ত যাম? আমি গতিকে ইয়াতে থাকিম, ইয়াৰে মানুহ ইয়াতে থাকিম। আমাৰ কোনো মাটি ভাটিও নালাগে। যিখিনি আমাৰ আছে আমাক এইখিনিতে সুখী শান্তিৰে থাকিব দিয়ক। লাগিলে আমাক চাউল নিদিয়ক, অৰুণোদয় নিদিয়ক, নুন তেল একো নালাগে আমাক। এইখিনিয়ে কথা, আমি ইয়াতে থাকিম। আমাৰ এইখিনিয়ে কথা। নিজৰ মাটি নিজৰ ভিত্তিত ইয়াতে থাকিম। আমাক চৰকাৰৰ একো বস্তু নালাগে। আমি নিজে উৎপাদন কৰিম, নিজে খাম, হাজিৰা কৰিম, মুজাৰা কৰিম, তাকে দি আমি চলিম। আমাৰ এই কথা। নিদিম স্যার, আমি মাটি এৰি দিব নোৱাৰিম। আমি ইয়াতে থাকিম, আমি কত নাযাম, আমি ইয়াতে থাকিম। আমি মাটি এৰি নিদিম। আমি কত যাম? আমি ইয়াৰে মানুহ, আমি তো বেলেগ জায়গার মানুহ নহয় না, ইয়াৰে মানুহ। আমি কত যাব নোৱাৰিম, আমি মাটিও এৰি নিদিম। সরকারে কি কোনো বিচাৰিছে? কোম্পানী খোলাব চৰকাৰে লৈ মাটিখিনি। বেলেগ মাটি আছে, এইখিনি লওক চৰকাৰে। আমাৰ দাগখিনি এৰি দিব লাগে। আমি ভূমিখিনি নিদিম। আপোনালোকৰ মাটি ভেটিটো এৰি যাব দিছে নেকি চৰকাৰে? দিছে, আমি এৰি নিদিম। চৰকাৰে কি কৈছে? চৰকাৰে কৈছে মাটিখিনি মানে পৰিছে বুলি, মানে কি কৰিছে আৰু চৰকাৰে কৈছে যে তুমি চিন্তা কৰিব নালাগে। আজি আমাক চিন্তা কৰিব পেলাই আমাক পাগলা বনাইছে। আজি আমি বহুত দিন পৰা ভাত পানী খোৱা না হৈছে আমাৰ। আজি আমাক এনেকা কৰিছে। কৈছে বোলে ছাৰে মিটিঙত আমি খালী কৰিব দিয়া নাই। কৈছে বোলে তোমাৰ ঘৰবিলাক গোটাই যাব, চাৰ্ভে কৰি আছে, চব বোলে যাব। গোটাই কৈ আছে আমাক গেলা উঠিব লাগে, আমাক যাব লাগে। আমি নাযাইম, আমি এতেই থাকিম। এতে আমি ডাঙৰ দীঘল হৈছোঁ, এতেই আমি থাকিম আৰু কি। আমি কোনোঠাই নাযাইম। আমাৰ ঘৰ ভাঙে দিব। মালগাঁও বসালগুৰি কয় ছাৰ। চৰকাৰে কাক দিব খুজিছে মাটি? চৰকাৰে কাক দিয়ে মাটি? চৰকাৰে আদানী নোৱা বুলি কৈছে, যা বুলি কৈছে বোলে এইবিলাক নিব। আমি নিদিম আৰু কি ছাৰ। আমি এইবিলাক মাটি এইখন ঠাইৰ পৰা কিমানখন ঘৰৰ 19 ঘৰ যোৱা কথা কৈছে ছাৰ। 25 ঘৰ মানুহ আছো, এলা বোলে চব বোলে মানুহ যাব। আমি কাহকে যাব নাদিম ছাৰ।